Hello everyone, YouTube নতুন আপডেটৰ সৈতে আকৌ এবাৰ আহিছে নিজৰ জিমেইলত চেক কৰক যে YouTube মেইলটো পঠাইছে নে নাই লাহে লাহে পঠাই দিব কিন্তু সেই মেইলটোৰ দ্বাৰা কি ক'ব খুজিছে YouTube আহক জানিবলৈ চেষ্টা কৰোঁ ভিডিঅ'টোত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টটো হৈছে ফেচিয়েল ৰেকগনাইজেশ্যন তাত কি ক'ব খুজিছে তাত ক'ব খুজিছে যে চাওক কিছুমান ইউটিউবাৰে প্ৰেংক কৰক বা কিবা বেলেগ কাৰণে বেলেগৰ ফটো ইউটিউবৰ চেনেলত মানে নিজৰ ভিডিঅ'ত লগায় কিন্তু সেইটো এতিয়াবা এলাউ নকৰে আগতেও আছিল এই ৰুলছটো তাহাঁতৰ কিন্তু সেই ৰুলটো এতিয়ালৈকে মানে ইমান ষ্ট্ৰিক্ট কৰা নাছিল কিন্তু এতিয়া ষ্ট্ৰিক্ট কৰিছে এই ৰুলছটো USA যোৱা বছৰে হৈ গ'ল কিন্তু এতিয়া ইউটিউবে 1 জুনৰ পৰা এই কামটো ষ্টাৰ্ট কৰিব ছেকেণ্ডটোলৈ যাওঁ আহক ছেকেণ্ডটো সৈতে আহিছোঁ ছেকেণ্ডটোত কি কৈছে আগতে ইউটিউবে মনিটাইজ হোৱা চেনেলবিলাকতে এডভাৰটাইজ লগাইছিল এতিয়া কি হৈছে এতিয়া যোনবিলাক মনিটাইজ হোৱা চেনেল হওক বা নহওক ইউটিউবৰ হাতত যিটো পাৱাৰ থাকিব যে তাহাঁতৰ মানে তাহাঁতৰ তাত ইউটিউব এডভাৰটাইজ চলিব বুলি এতিয়া কৈছে মানে ইউটিউব যোনটো চেনেল মনিটাইজ হোৱা নাই তাহাঁতৰ তাতো ভিডিঅ' এডভাৰটাইজ চলাৰ সম্ভাৱনা থাকিব পাৰে এতিয়া মোৰ চেনেল যেনেকৈ মনিটাইজ হোৱা নাই কিন্তু মোৰ চেনেলটো চলাৰ সম্ভাৱনা থাকিব পাৰে তো আহক থাৰ্ডটোলৈকে আহিছোঁ কিন্তু চাওক এই ছেকেণ্ড পইণ্টটো এটা দেখিবলৈ পোৱা যায় যে এনে যোনবিলাক চেনেল মনিটাইজ হৈ আছে তেওঁলোকৰ আৰ্নিং কমাত দেখিবলৈ পোৱা যাব চাগে চ' এইটো ৰুল 1 জুনৰ পৰা লাগু হ'ব আমাৰ ইয়াত ইণ্ডিয়াত চ' আহক থাৰ্ড পইণ্টটোলৈকে যাওঁ কি কৈছেনো এই থাৰ্ড পইণ্টটো মনিটাইজ হোৱা চেনেলসকলৰ কাৰণেই হয় মানে যোনটো আৰ্নিং হয় ইউটিউবৰ পৰা সেইটো USA পৰা আহে ন চ' USত এতিয়া কি হৈ আছে যদি আমি ফৰ্ম ফিল আপ নকৰোঁ টেক্সৰ কাৰণে তো আমি 24-25% এনেকুৱা পাৰ্চেণ্ট আমি ভৰিব লগা হ'ব পাৰে জৰিমনা চ' যদি আমি টেক্স ফৰ্মখন ভৰাই লওঁ তেতিয়াহ'লে 15% টেক্স কাটিব বুলি সেই ইউটিউবে এইটোৰ দ্বাৰা আমাক ক'বলৈ বিচাৰিছে চ' এইটো আপোনালোকে ভাবিছিল নেকি কি হয় কিয় আহিছে এইটো টাৰ্মছ কৰিছে চ' যোনবিলাক চেনেল আছে তাহাঁতৰ কাৰণে এইটো বস্তু আহিছে হোপ আপোনালোকে বুজি পালে চ' ভিডিঅ'টো ইমানখিনি আছিল আৰু আগৰ ভিডিঅ'ত মই ভেকচিনেশ্যনৰ পাৰ্ট 2 দিছিলোঁ তো সেইটো চাবলৈ নাপাহৰিব কিয়নো ঘৰত ডায়েবেটিছ থকা বা সৰু ল'ৰা ছোৱালী থকা কাৰণে বহুত যাৰ ঘৰত মানে সৰু ল'ৰা ছোৱালী বা ডায়েবেটিছ থকা পেচেণ্ট আছে তেওঁলোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব